নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপু হিৰাই আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল ফাৰ্ষ্ট এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম মহামানৱ মহাত্মা গান্ধীৰ বিষয়ে কিছু কথা। সেয়েহে বন্ধু বান্ধৱীসকল, আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে বন্ধু বান্ধৱীসকল, যদি আপোনালোক সকলোৱে আমাৰ এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। প্ৰথমতে আমি জানো আহক তেখেতৰ জন্মৰ বিষয়ে। মহামানৱ মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে। তেখেতৰ জন্ম হৈছিল ভাৰতবৰ্ষৰ এখন অন্যতম ৰাজ্য গুজৰাটত। তেখেতৰ পিতৃ আৰু মাতৃৰ নাম আছিল, পিতৃৰ নাম কৰমচাঁদ গান্ধী, মাতৃৰ নাম পুতলীবাই গান্ধী। মহামানৱ মহাত্মা গান্ধীয়ে আইন অধ্যয়ন কৰিবলৈ 1888 চনত ইংলেণ্ডলৈ গৈছিল। তাৰ পৰা তেখেতে ভাৰতলৈ 1915 চনত প্ৰত্যাৱৰ্তন কৰি সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰে। 1920 চনত মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত অসহযোগ আন্দোলনৰ আৰম্ভণি হয়। 1931 চনত লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয় আৰু এই মেজমেলত গান্ধীয়ে একমাত্ৰ কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে যোগদান কৰে। গান্ধীয়ে ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰাৰ এবছৰ আগত 1930 চনত আইন অমান্য আন্দোলনৰ সূচনা কৰিছিল। তাৰ পৰৱৰ্তী সময়ত 1942 চনত তেখেতে ভাৰত ত্যাগ আন্দোলনৰ সূচনা কৰে। 1940 চনত মহামানৱ মহাত্মা গান্ধীয়ে কিছুদিনৰ বাবে কংগ্ৰেছৰ নেতৃত্বও গ্ৰহণ কৰিছিল। 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত স্বাধীন হয় আৰু 1948 চনৰ 30 জুন তাৰিখে নাথুৰাম গডছে এখন সভাত মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰে। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো অকণমান ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।